নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ ধুনহঁতৰ মোমাইকহঁতৰ ঘৰলৈ। যিহেতুকে এতিয়া সিহঁতৰ স্কুল বন্ধ আছে, পৰীক্ষা শেষ হৈছে। সিহঁতে ইমানেই উৎপাত লাগি আছে বোলে মামাহঁতৰ ঘৰলৈ যাম। সেইকাৰণে মোমাইকহঁতৰ ঘৰলৈ গৈ আছোঁ আমি। এয়া আমি আহি পাই গ'লোঁ আৰু ককাকে আমাক দেখি ৰ'বই নোৱাৰিলে, মাছ কেইটামান ধৰোগৈ বুলি পুখুৰীত নামিলগৈ আৰু লগতে ময়ো গ'লোঁ পুখুৰীলৈ বুলি। এতিয়া আকৌ জালত মাছ কেইটামান পৰিছে। ককাকে মাছকেইটা সৰু হৈ আছে বুলি পুখুৰীত আকৌ দি দিছে।
ফাইনেলি ডাঙৰ মাছ এটা পায়ে গ'লোঁ। মই আকৌ মাছটো লৈ ফটো উঠাতে লাগিলোঁ আৰু। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।